মই অসমৰ মন্ত্ৰী, ৰাইজে পাতি দিয়া মন্ত্ৰী, হাগ্ৰামা মহিলাৰীয়ে কয় হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাব নিদিওঁ। চাওকচোন কিমান সাহস। সাহসৰো এটা সীমা থাকিব লাগিব। টকা আমি দিম আৰু আমি ইয়াত সোমাব নোৱাৰো। তাৰমানে তেওঁ ভাবে যেন এইখন তেওঁ দেউতাক মাক পৈতৃক সম্পত্তি হিচাপে বিটিচিখন আহিছে। সেইটোতো হ'ব নোৱাৰে। মই হাগ্ৰামা মহিলাৰীক কৈছো বিটিচিৰ ইলেকশ্যনৰ ৰিজাল্ট দিয়ক, তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম। কিনো কৰিবা চাওঁ আমি, কিনো কৰিবা চাই ল'ম। এইখন কি অসম নহয়? এইখন কি মোৰ জননী জন্মভূমি নহয়? কোন হাগ্ৰামা মহিলাৰী? ভাবে ভয় খুৱাব। আৰে আমাক ভয় খুৱাব নোৱাৰে দেই, আমাক ভয় খোৱা নিয়ম নাই ইয়াতে। কি ধৰণে কথা কয় বোলে বিটিচিত মই সোমাব নিদিওঁ। আৰে বিটিচিৰ বাসিন্দাসকল, বিটিচিৰ এই মাটি, বিটিচিৰ এই পানী, বিটিচিৰ এই বায়ু, এই কি হাগ্ৰামা মহিলাৰে কিনি পাইছে নেকি? এইখন কি পৈতৃক সম্পত্তি নেকি? এই অন্যায় অবিচাৰৰ বিৰুদ্ধে আমি মাত দিব লাগিব। মোক বিশ্বজিৎ দৈমাৰী কৈছে, মই বিশ্বাস কৰা নাছিলো, ৩,০০০ কোটি টকা বোলে বিটিচিত খালি কন্ট্ৰেক্টৰকে বিল দিব বাকী আছে। এতিয়া এওঁতো ভিতৰৰ মানুহ যোৱাকালিলৈকে কৈছে দাদা ৩,০০০ কোটি টকা কন্ট্ৰেক্টৰকে বিল দিব বাকী আছে। বোলে এইবিলাক কন্ট্ৰেক্টৰ কোন? বোলে এইবিলাক দাদা হাগ্ৰামাৰ ওচৰে পাজৰে ঘূৰি থকা বিলাক। এটা গ'ল আৰু ৩,০০০, আৰুতো জীৱনত নাপাব। আৰু সেই ৩,০০০ কোটি টকা দুখীয়া মানুহৰ মাজত দিয়া হ'ব। ঘৰ দিম, পেঞ্চন দিম, ৰাস্তা দিম। গতিকে যিসকলে খানা টানা খাইছে মনতে ভাবিব পাৰে ছাৰে আকৌ ক'ব নেকি হজম নহ'ব বুলি। মই কিছু হজমি নোখোৱাকৈ হজম হ'ব, কাৰণ ৰাইজৰ টকা ৰাইজে খাইছে, তাত কোনো পাপ নাই। আপোনালোকে বাবা তই পালে তইও খাই দিবি, বুজি পালানি? চব খাই দিবি, একো নাই। মোক চন্দন বৰ্মই কৈ থাকে দাদা আপোনালোকে এবাৰ ইলেকশ্যন এনাউন্স কৰে আৰু আকৌ পিছুৱাই দিয়ে। মই এতিয়া সঁচা কথাটো কৈছো, মই চিন্তা কৰি আছিলো পকেটৰ পৰা যিমান খৰচ হয় হৈ লওক। সেইকাৰণে ৩বাৰ মান ইলেকশ্যন কেতিয়া পাতিব লাগে আমি জানো। কোভিড শেষ হলে ইলেকশ্যন পাতিম এই চিন্তা আমাৰ আছিল, কিন্তু মাজে মাজে মই এনে এনাউন্স কৰি দিওঁ ইলেকশ্যন হ'ব বুলি, যাতে হাগ্ৰামা চন্দনৰ পকেটৰ টকাকেইটা যায়। বহুতখিনি গ'ল। আগতে যদি গাহৰিয়ে মুৰ্গীয়ে দুইটাই খুৱাইছিল, এতিয়া অকল মুৰ্গী দি আছে। আইটেম কমি গৈ আছে, কাৰণ পকেটৰ পৰা বস্তু ওলাই গৈ আছে। এই ভিচিডিচিটো কি বস্তু, ক'ৰ পৰা ওলাল আপোনালোকে চিন্তা কৰকচোন। জব বিলাক কাৰ লগত থাকে? আপোনালোকৰ লগত থাকে নেকি? হা থাকে নেকি? তো জব কাৰ্ডৰ কোন? বোলে ভিচিডিচি। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহে, ঘোষ দিব লাগে কাক? বোলে ভিচিডিচি। চাউল আহে চৰকাৰে বিনামূলীয়াকৈ, ৰেচনৰ দোকানীয়ে সম্পূৰ্ণকৈ চাউলখিনি আমাক নিদিয়ে। আজি মই শুনিলো সিদিনাখন বোলে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন পাবৰ কাৰণেও ভিচিডিচিক টকা দিব লাগে। এনেকে চলিব পাৰিব নেকি ৰাইজ, কওকচোন? সেইকাৰণে বিটিচি নিৰ্বাচনত ৰাইজে চিন্তা কৰিব লাগিব। যোৱাবাৰ গৌতম দাস MLA আমাৰ MCL জিকিলে, কিন্তু পাৱাৰ একো নাই। বোলে ক'ত? ভিচিডিচিহে ঘৰ দিব, ভিচিডিচিহে আঁচনি দিব। তেনে ৰাইজে কিয় ভোট দিলে? আৰু ভিচিডিচি মানে কি? হাগ্ৰামাৰ পকেটত ৰাতিপুৱা এটা বদলাই, ৰাতি এটা বদলাই, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগিব। 5 বছৰৰ কাৰণে ৰাইজে ভিচিডিচিক নিৰ্বাচন কৰিব। যেনেকে আমাৰ পঞ্চায়তৰ ব্যৱস্থা আছে, ইয়াতো 3 খলপীয়া ব্যৱস্থা হ'ব লাগিব। প্ৰধানমন্ত্ৰীয়ে ঘৰ পঠাইছে আৰু BPFক টকা দিব লাগে। মায়ে পিঠা বনাইছে, খাব লাগে, লৰাই লৈ গৈছে মেকুৰী, হয়নে? তই খং উঠি মেকুৰীক মাৰো নে নাই? বেলনা দি পেলাই যা মেকুৰী বুলি, হয় নাই? আবু খং উঠে নে নাই? এই তেনেকুৱা আজি BPFও বেলনাৰ মাৰ খাবৰ কাৰণে ৰেডি হ'ব লাগে। আজি মোদীয়ে টকা পঠায় আৰু এওঁলোকে টকা চুৰ কৰি লৈ গুচি যায়। বেলনাৰ মাৰ খাব লাগে নে নাই কওকচোন? আজি 1,67,000 কৰি মোদী ডাঙৰীয়াই টকা পঠায় যে ঘৰ হ'ব লাগে। কিয় ঘৰ হ'ব লাগে?
আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ হ'ব ২০২২ চনত। তাৰ আগত কোনো দুখীয়া মানুহ কেঁচা ঘৰত থাকিব নালাগে, এইটো মোদী ডাঙৰীয়াৰ সংকল্প। আজি যদি মানুহে ঘৰটো পাবৰ কেনেকৈ ২০,০০০ দিব লাগে, ২৫,০০০ দিব লাগে, নহলে জিঅ'টেক নকৰো, ইটো নকৰো, সিটো নকৰো, এইবিলাক কিহৰ নিয়ম? এনেকুৱা নিয়মটো হ'ব নোৱাৰে। আজি আমাৰ চৰকাৰে, সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে আৰু মোদী ডাঙৰীয়াৰ চৰকাৰে সিদ্ধান্ত ললে যে ৬০ বছৰৰ ওপৰৰ সকলো মানুহে বৃদ্ধ পেঞ্চন পাব লাগিব। আমি টকা পঠাও, এই পেঞ্চন পাবৰ কাৰণে মানুহে কিয় ঘুষ দিব লাগে? এইটোতো কোনো নিয়ম নহয়। আজি ইয়াতে ৰঞ্জিত দাস আছে কাৰণে বহুতবিলাক কাম আপোনালোকে BTCয়ে ৰাস্তা নবনালেও ৰঞ্জিত দাসে বনাই দিছে, আপোনালোকে কষ্টটো কম হৈছে। কিন্তু বাকী অঞ্চলখিনিত চাওকচোন কেনেকুৱা এটা পৰিৱেশ হৈছে। সেইবাবে ৰাইজ, আমি কিছু কথাই এই ইলেকশ্যনত ভোট দিয়াৰ আগতে চিন্তা কৰিব লাগিব। ইয়াত জাতি ধৰ্মৰ কথা নাই। এনেকুৱা নহয় যে হিন্দুৱে মাটি কিনিব পাৰিছে, মুছলমানে পৰা নাই, মুছলমানে পাৰিছে, হিন্দুৱে পৰা নাই, হিন্দুৱে পাৰিছে, বঙালী মানুহে পৰা নাই, বঙালী মানুহে পাৰিছে, অসমীয়া মানুহে পৰা নাই। সকলো জাতি ধৰ্মৰ মানুহ আজি BPFৰ শাসনকালত আমি বঞ্চিত হৈছো। সকলো মানুহ আজি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে আমাৰ অৱস্থা হৈছে। চৰকাৰী চাকৰি অফিচ আছে, খৰবুগত অফিচ আছে, মথনগুৰিত নিযুক্তি হ'ব কোকৰাঝাৰৰ পৰা। কি বোলে CSB, চেন্ট্ৰেল সিলেকশ্যন বোৰ্ড, আৰু চেন্ট্ৰেল সিলেকশ্যন বোৰ্ডৰ মালিক কোনো ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ নহয়, হাগ্ৰামাৰ ঘৰৰ মানুহে চেন্ট্ৰেল সিলেকশ্যন বোৰ্ড। আৰে এইটো কেনেকে শাসন চলিব আপোনালোকে মোক কওকচোন? তেনেকে শাসন চলিব নেকি? আজি যোৱা ৫ বছৰত আমি BTCলৈকে 10,000 কোটি টকা পঠাইছো। যোৱা বছৰ আমি SOPD শিতানত 677 কোটি টকা, ষ্টেট ফাইনেন্স কমিশনৰ পৰা 139 কোটি টকা, স্পেচিয়েল পেকেজত 300 কোটি টকা, আৰু ভাৰত চৰকাৰৰ পৰা 2020 কোটি টকা। যোৱা বছৰটোত অকল ইমানখিনি টকাৰে আজি BTCত কোনটো ৰাস্তা হাগ্ৰামা মহিলাৰীয়ে বনালে আপুনি মোক দেখুৱাই দিয়ক। কোনখন স্কুলত তেওঁ 2 টকা দিলে, কোনটো নামঘৰত তেওঁ 2 টকা দিলে, কোনটো মন্দিৰত তেওঁ টকা দিলে? আজি হাজাৰ হাজাৰ কোটি টকা। কিমান কাম হ'ব আপোনালোকে চিন্তা কৰকচোন। 40টা পৰিষদীয় সমষ্টি যদি 2000 কোটি টকা 40 দি আমি হৰণ কৰো, অকল মাত্ৰ মথনগুৰিতে প্ৰত্যেক বছৰে 50 কোটি টকাৰ কাম হ'ব। আজি আমি কোকৰাঝাৰত আমাৰ মেনিফেষ্টো আমি ঘোষণা কৰিছো। আমি কৈছো যে প্ৰত্যেকটো পৰিষদীয় সমষ্টিত 100 কিলোমিটাৰকৈ ৰাস্তা ভাৰতীয় জনতা পাৰ্টিয়ে এবছৰৰ ভিতৰত পকীকৰণ কৰিব। তাৰমানে মথনগুৰিত কোনো চুবুৰীও বাকী নাথাকিব। 100 কিলোমিটাৰ, একোখনকৈ 30খন বিচনাযুক্ত আমি হস্পিটাল বনাব ঠিক কৰিছো প্ৰতিটো পৰিষদীয় সমষ্টিত। 10 কোটি টকা খৰচ কৰি এখন ষ্টেডিয়াম বনাব ঠিক কৰিছো। BTC অঞ্চলত ভেঞ্চাৰ স্কুল প্ৰাদেশিকৰণৰ নিয়ম আমি শিথিল কৰাৰ বাবে সিদ্ধান্ত লৈছো। আজি আমি এই BTC অঞ্চলত সকলো জাতি সম্প্ৰদায়ৰ লোকে যাতে মাটিৰ অধিকাৰ পায়, তাৰ বাবে আজি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো। আৰু BTCত যোৱাৰ ক্ষেত্ৰত, BTCৰ কাম কাজৰ ক্ষেত্ৰত অসমীয়া, বড়ো সকলো ভাষাই যাতে সমানে গুৰুত্ব পায়, তাৰ বাবেও আজি আমি স্পষ্টভাৱে নিৰ্বাচনী প্ৰতিশ্ৰুতিত উল্লেখ কৰিছো। মই বিশ্বাস কৰো বিজেপি যদি, BTCৰ চৰকাৰ যদি বিজেপিৰ হয়, BTCৰ জীৱনলৈ অদ্ভুত পৰিৱৰ্তন আহিব, উন্নয়ন আহিব, বিকাশ আহিব। সকলো মহিলা আত্মসহায়ক গোটে 25,000 50,000 টকাকৈ কনকলতা মহিলা সবলীকৰণ পাব।
নিবনুৱা ডেকা ল'ৰা ছোৱালীয়ে কাৰো ভৰিত নপৰাকৈ মেধাৰ ভিত্তিত চাকৰি পাব। নিজৰ ছোৱালীৰ বিয়াৰ সময়ত মাটি এডোখৰা যদি বিক্ৰী কৰিব লাগে, খেতি কৰিবৰ কাৰণে মাটি এডোখৰা যদি কিনিব লাগে, আমি কিনা আৰু বিক্ৰী দুইটাই অধিকাৰ পাম। তাতকৈ আমি এটা ডাঙৰ অধিকাৰ দিছো এইবাৰ। ধৰি ললো এই সৰভোগ সমষ্টি মথনগুৰিৰ কিছুমান গাঁও আৰু বিটিচিত থাকিব নোখোজে। আমি সিদ্ধান্ত লৈছো যে যি গাঁও বিটিচিত থাকিব নোখোজে তেওঁলোকক জোৰ কৰি বিটিচিত ৰাখিব পৰা নাযাব। যি গাঁও বিটিচিৰ পৰা ওলাব খোজে ওলাব পাৰিব, যি গাঁও বিটিচিত সোমাব খোজে সোমাব পাৰিব। আপোনালোকৰ মনত বহুত কষ্ট আছে যে আমি বিটিচিত কিয় যাওঁ, কোকৰাঝাৰত যাব লাগে, অসুবিধা হয়, গাঁওখন থাকিব নালাগে বিটিচিত। আবেদন কৰক, আপোনালোকে ওলাই যাব পাৰিব। আৰু বোলে নহয় মই বিটিচিত থাকিব খোজো, আপোনালোকে বিটিচিত থকাৰ অধিকাৰ পাব। আজি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাতিপুৱা ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত আমি কোকৰাঝাৰত এই নিৰ্বাচনী প্ৰতিশ্ৰুতি আমি ঘোষণা কৰিছো। আমি বিটিচিৰ ভিতৰত কৈছো নেপালী ভাষাৰ পৰা বঙালী ভাষাৰ পৰা হিন্দী ভাষালৈকে আমি গুৰুত্ব দিব লাগিব। সকলো জাতিৰ মানুহক আমি নিৰাপত্তা দিব লাগিব। আজি আপোনালোকে চিন্তা কৰক, কোনো কথা নাই বাৰ্তা নাই, বিটিচিত মানুহৰ ওপৰত অন্যায় অবিচাৰ। আমাৰ লগত এভিএমচিৰ কোনো সম্পৰ্ক নাই, ভালো নহয়, কিন্তু তথাপিতো লফিকুলক মাৰাৰ অধিকাৰ কোনে দিলে? মাৰাৰ অধিকাৰটো কোনেও কাকো দিব নোৱাৰে। আমি কৈছো নহয়, বিটিচিৰ ভিতৰত ৰাজনৈতিক হত্যা হ'ব নোৱাৰে, মানুহে শান্তিত থাকিব পাৰিব লাগিব। আজি ৰঞ্জিত দাস ডাঙৰীয়াই কলে যে 2014 বিজেপি চৰকাৰ দিল্লীত অহাৰ পিছত আজি শান্তি সমন্বয়ৰ এক নতুন পৰিৱেশ আহিলে। আজি কিমান ডাঙৰ দুৰ্ধৰ্ষ ব্যক্তি NDFBৰ আপোনালোকৰ গাঁৱৰ কাষত, আজি তেওঁলোকেও মূল খুঁটিলৈকে ঘূৰি আহিবলগীয়া হ'ল। শান্তিৰ পৰিৱেশ আজি বিটিচিত বিজেপি চৰকাৰে আজি নিৰ্মাণ কৰিলে। ৰাইজ, এই নিৰ্বাচন গৌতম দাসৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন ৰঞ্জিত দাসৰ নিৰ্বাচন নহয়, এই নিৰ্বাচন আমাৰ অধিকাৰৰ নিৰ্বাচন। আমি কিমান VCDC তলত থাকিম, আমি কিমান দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিম? আজি আপোনালোকে চিন্তা কৰক, বিটিচিৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব লাগিব। বিটিচিত সকলো শ্ৰেণীৰ নাগৰিকে সমান অধিকাৰ পাব লাগিব। এই সংকল্পৰে আমি ভোট দিম। আমি ভোট দিওঁতে অকল মথনগুৰি নহয়, বাস্কাৰ মানুহজনেও যাতে ন্যায় পায়, চিৰাঙৰ মানুহেও যাতে ন্যায় পায়, কোকৰাঝাৰৰ মানুহেও যাতে ন্যায় পায়, তাৰ বাবে আমি দায়িত্ব কান্ধত মূৰ পাতি ল'ব লাগিব। পাৰিবনে নাই? আমাৰ দিনত কোনো VCDC নহ'ব, কোনোবা এই VCDC চিষ্টেম কৰিলে গ'ল আৰু সি, এইবিলাক নহ'ব। ৰাইজৰ পৰা ঘৰ দিয়াৰ নামত টকা পইচা, জব কাৰ্ডৰ নামত লুণ্ঠন, এইবিলাক নচলিব। দুখীয়া মানুহে সম্পূৰ্ণ অধিকাৰ পাব লাগিব। আৰু আপোনালোকে আশীৰ্বাদ কৰিব। মই পুনৰ এবাৰ আজিৰ এই সুন্দৰ দিনা আপোনালোকে ইয়াত গোট খাই যি আমাক আশীৰ্বাদ দিলে তাৰ বাবে মই ধন্যবাদ জনাইছো। মোক গৌতমে কৈছে যে দাদা আৰু অলপ মানুহ অহা কথা আছিল, BPF-এ খানা পাতি দিলে। পাতিলে নেকি ক'ৰবাত খানা? ঠিক আছে, যিসকলে খানা খাইছে এইটো ভাল, কাৰণ BPF-এ যি টকা দি খানা খুৱাইছে আমাৰহে টকা সেইবিলাক, হয় নহয়? গতিকে খানা টানা খাই ল'ব, খালি ভোট নিদিব। ঠিক আছে, খানা খোৱাত কোনো প্ৰব্লেম নাই, খালি ভোট নিদিও, কাৰণ খানা খুওৱা টকাও কাৰো ঘৰৰ টকা নহয়, আমাৰে ঘৰৰ টকা, আমাৰে পেঞ্চনৰ টকা লুটি লুটি তেওঁলোক ধনী হৈছে। অকণমানো যদি খৰচ হয় ভাল কথা।